নমস্কাৰ সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এয়া হৈছে ভণ্টি আৰু মা আগত যাই আছে শৰাইলৈ। যিহেতু আজি আমাৰ জেঠমহীয়া গোসাঁই আমাৰ ৰাইজৰ মন্দিৰত, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা কৰিছোঁ। এয়া শৰাই দি আছে। এয়া আমাক অলপ সময় পিছতে চাহো দিলে খাবলৈ। এয়া আছে পখিলা বা চাৰি, আৰু এয়া হৈছে আমাৰ প্ৰণৱা। আৰু এতিয়া আমি চাহ দি আছোঁ। এয়া সবিতা বা আছে পিছফালে, আৰু ইফালে মই, আৰু এয়া হৈছে হিমা বা। এতিয়া সকলোবিলাকে চাহ খাব। চাহ খোৱাৰ পিছত আকৌ নাম পৰিৱেশন কৰিব, নাম ধৰিব। এয়া নাম ধৰি আছে, মই ভইচটো দি দিয়া নাই। আৰু এয়া হৈছে বাবু আৰু আমাৰ সবিতা বা। এয়া ইহঁতে কিবা লেকচাৰ দি আছে, লেকচাৰটো মই নোহোৱা কৰি দিলোঁ। এয়া পিছফালে ইহঁত দুটা আছে, মই গমেই নাপাওঁ। আৰু এয়া দুটাই ধুনীয়াকৈ ধূনা জ্বলাই আছে। এয়া হৈছে আমাৰ ভিনদেউ, এয়া হৈছে আমাৰ দিগন্ত দাদা, আৰু এয়া হৈছে আমাৰ দিব্য দাদা। এইখন হৈছে ভোৰ। ইয়াতে সকলোবিলাকে সেৱা কাঢ়িব আৰু সেৱা ল'ব লাগে। সকলোৰে মনৰ আশা আৰু বছৰটো যেন ভালে ভালে যায়, বেমাৰ আজাৰ নোহোৱাকৈ, সেইবাবে পূজা ভাগ কৰা হয়। আৰু ইয়াতে ধুনীয়াকৈ এনেকৈ উটুৱাই দিয়ে। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যিসকল গাঁৱত থাকে জানে, আৰু এইটো পূজা জেঠমহীয়া কাজ বুলি কয়, গোসাঁই বুলি কয়। এয়া সকলোবিলাকে এতিয়া বুট মাহ খাব। আজিৰ ভিডিঅ' ইমানেই আছিল। আজিলৈ বাই।